ফ্ৰেণ্ডছ, এতিয়া বাজিলে 3টা আৰু যিকণ হৈ গ'ল দেখিলে। আজি বহিছোঁ অকণমান, বহু দিনৰ মূৰত বহিছোঁ আজি আপোনালোকৰ লগত অকণমান কথা পাতিম। যিহেতু মই আগে পিছেও এনেকৈ কথা পাতিছিলোঁ আপোনালোকৰ লগত, বহুত দিন পতা হোৱা নাই। মই আচলতে কথাখিনি পাতি নিজৰ মনৰ কথাখিনি কৈ আপোনালোকৰ আগত কিবা এটা ভাল পাওঁ, ভাল লাগে। যিহেতু ফেমিলি টাইপ ভাবোঁ যে এইখন এখন মোৰ ফেমিলি ধৰণৰ, গতিকে আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰি ভাল পাওঁ, মনৰ কথাখিনি। আজি ক'বলৈ লোৱা কথাখিনি হৈছে যিকণৰ বিষয়ে। আচলতে যিকণৰ বিষয়ে বুলি ক'লে ভুল হ'ব, আমি দুজনৰ বিষয়ে। আচলতে ইউটিউব জাৰ্ণিত যদিও মোৰ বৰ বেছি, মই বহুত বেছি এক্টিভ নাথাকোঁ, তথাপি এইটো জাৰ্ণিত অহাৰ পিছত আপোনালোকৰ লগত মনৰ কথাখিনি কোৱাৰ পিছত বা দেখুৱাৰ পিছত, তো এটা ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছত নিজৰ বহুতে সুধি থাকে এতিয়া যে ৰেচিপি হওক বা কেতিয়াবা মাজে মাজে কিবা এটা লেখা দিওঁ, মোৰ নিজৰে হওক বা আনৰ পাঠ কৰোঁ, সেইবোৰ মই কিয় মানে ৰেগুলাৰ হিচাপত নিদিওঁ আন ইউটিউবাৰৰ নিচিনা। সেইখিনি প্ৰশ্নই বেছিকৈ আহে। ধৰক সোধে কিছুমানে, বহুতে সোধে কিয় মই ৰেগুলাৰ হিচাপত নিদিওঁ, যেনেকৈ আন ইউটিউবাৰে দিয়ে ৰেগুলাৰ হিচাপত, তেনেকৈ মই কিয় নিদিওঁ। ধৰক মোৰ ৰেচিপি চাই যদি আপোনালোকে দুজনেও ভাল পাইছে, মোৰ কাৰণে বহুত সেইখিনিয়ে সফল যে মই কাৰোবাক হ'লেও ভাল লগাব পাৰিছোঁ। আৰু সেইসকলেই সোধে যে ৰেচিপিবোৰ দিবাচোন বা বৰ ভাল লাগে তোমাৰ, বা তুমি পাঠ কৰিলে আমি শুনি ভাল পাওঁ, বা তোমাৰ মাতটো ভাল লাগে। সেইখিনিয়ে মোৰ কাৰণে সফলতা। ভাল লাগে, মোৰো ভাল লাগিলে হয় যদি মই সেইখিনি ৰেগুলাৰ হিচাপত কৰিব পাৰিলোঁ হয়। আৰু চাগে ৰেগুলাৰ কণ্টিনিউ কৰিব পাৰিলে চাগে মই ইয়াতকৈ বেছি আগবাঢ়িবও পাৰিলোঁ হয়, মোৰ মনে কয়। কিন্তু মই নোৱাৰোঁ বা পাৰা নাই। সেইখিনি কাৰণেই মই সেই কাৰণখিনিয়ে মই অকণমান ক'ব খুজিছোঁ। হয়তো আপোনালোকে আমনি পাবও পাৰে, তথাপি যদি আমনি নাপায় শুনে মোৰ ভাল লাগিব। আমনি নোপোৱাকৈ যদি শুনিব পাৰে মোৰ ভাল লাগিব। আচলতে কথাটো হ'ল এনেকুৱা যে যেতিয়া আমি যিকোনো কাম এটাক প্ৰায়ৰিটি দিওঁ যে এইটো কাম মোৰ কাৰণে মেইন, তেতিয়া আমি সেই কামটোত সময় বেছি দিওঁ বা আমি সেই কামটো যেনেকৈ হ'লেও কৰোঁ। গতিকে এই ক্ষেত্ৰত মই ক'ব লাগিব, মই এই কামটোক প্ৰায়ৰিটি দিয়া নাই। সঁচা কথা ক'ব গ'লে মই মেইন কাম হিচাপে এইটো লোৱা নাই। মই বাছ মোৰ যিখিনি ব্যস্ততাপূৰ্ণ মোৰ দিন জীৱন, তাৰে মাজত এটা অংশ হিচাপেহে মই লৈছোঁ যে যেতিয়াই মই সময় পাওঁ বা যেতিয়া মই এনেই থাকোঁ বুলি ভাবোঁ, তেতিয়া মই ইউটিউবত 2-এটা ভিডিঅ' আপলোড কৰিম। মোৰ উদ্দেশ্য আছিল সেইখিনি। বোধহয় সেই উদ্দেশ্যটো আগত ৰখাৰ কাৰণেই মোৰ এনেকুৱা হয় যে মোৰ মন গ'লে বা সময় পালে সময় আৰু মন দুইটা মিলিলে মই ভিডিঅ' আপলোড দিওঁ। গতিকে মেইন কাৰণ সেইটো। আৰু দ্বিতীয়তে ক'ব খুজিছোঁ, মই প্ৰায়ৰিটি কিয় দিয়া নাই বা দিব খুজিও মই কিয় পাৰা নাই, সেইটো হৈছে তাৰ আঁৰৰ কাৰণটো হৈছে আচলতে যিকণ কথাখিনি অকণমান কৈ আছোঁ। কি হ'ল, যিকণ জন্মৰ সময়ৰ পৰা এতিয়ালৈকে, এতিয়া তাৰ 5 বছৰ হৈ গ'ল অলপতে, যিটো আপোনালোকে বাৰ্থডে দেখিলে সেয়া হৈছে 5 বছৰ হৈ গ'ল তাৰ 5 বছৰীয়া জাৰ্ণি। গতিকে তাৰ জন্মৰ পৰা এই 5 বছৰলৈ, এটি শিশু জন্মৰ পৰা 5 বছৰলৈ, এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ সময় বুলি মই ভাবোঁ বা আমি জানো, বা এইখিনিয়ে মেইন সময়। গতিকে এই সময়খিনি মই তাক সম্পূৰ্ণৰূপে 100% মই দিব খুজিছিলোঁ আৰু দিছোঁ। আৰু তাৰ মাজতো মই তথাপি এই কামটো আৰু অলপ গুৰুত্ব সহকাৰে কৰিব পাৰিলোঁ হয় যদি তাক মই অকণমান সময়ৰ কাৰণে হ'লেও বেলেগৰ ওচৰত, বেলেগ মানে পৰিয়ালৰ আন সদস্যৰ ওচৰত এৰিব পাৰিলোঁ হয়। সেইটো মই পাৰা নাই। সেইটো নোৱাৰাৰ কাৰণ আছে। সেইটো হ'ল এনেকুৱা নহয় যে পৰিয়ালত মানুহ নাই, আছোঁ। মোৰ হাজবেণ্ড আছে, ককা আইতা আছে, আৰু তেওঁলোকেও তাক যথেষ্ট মৰম কৰে, যথেষ্ট ভাল পায়। কিন্তু কথাটো হ'ল এনেকুৱা যে যিকণ প্ৰায় জন্মৰ সময়ৰ পৰাই সি অকল মানে মোৰ লগতহে বেছিকৈ থাকিব খোজে, বা মই নহ'লে দেখিছিলোঁ যেতিয়াই তাক মই
যাক যেতিয়াই তাক ককা আইতাক বা দেউতাকে তাক ৰাখে বা ৰাখিব খোজে, অকল গা ধোৱা সময়খিনিকেই ধৰিছোঁ ধৰক, গা ধুবৰ কাৰণে মই যেতিয়া তাক থৈ যাওঁ, সি মানে অত্যন্ত অশান্তি কৰে। সেইটো একেবাৰে এমাহ 1.5 মাহৰ পৰা বুলি ক'লেও ভুল নহ'ব। তেতিয়াৰ পৰাই সি তাৰমানে আমি সকলোৱে ন'টিছ কৰিছিলোঁ, সি মোৰ লগতহে থাকি বেছি ভাল পায় বা মোৰ লগতহে ভালকৈ খেলে বা মোৰ লগতে সি মানে ভালকৈ সি প্ৰটেক্ট ফিল কৰে নে কি নাজানো। সেইটো তাৰ আৰম্ভ হৈছিল প্ৰায় এমাহ 1.5 মাহৰ পৰাই। দেউতাকে তাৰমানে এনেকুৱা হৈছিল, মই বাথৰুমত গ'লে দেউতাকে তাক বাথৰুমৰ আগত লৈ ৰখি থাকে, 2 মহীয়া 3 মহীয়া এটা বাচ্চা। গতিকে এইটো কথাই তাৰমানে এনেকুৱা হ'ল যে লাহে লাহে তাৰ সেইটো বাঢ়ি গ'ল। সি বেলেগৰ লগত থাকিলেও মোক দেখিব লাগিব বা মোৰ মাতটো শুনিব লাগিব বা তাৰ ওচৰে পাজৰে থাকিব লাগিব। সি মই নোহোৱাকৈ মানে 1 মিনিটো নথকা হ'ল। গতিকে এইটো ভাল লগাৰ লগতে এটা চিন্তাৰ কাৰণো হৈ উঠিছিল, আৰু চিন্তাৰ কাৰণ হ'বলগীয়া কথাই, যিহেতু সি অকল মোৰ লগত থাকিলে নহ'ব, ইন ফিউচাৰ সি এখন সমাজত যাব লাগিব, সমাজৰ লগত মিলিব লাগিব। যদি সি পৰিয়ালৰ মানুহখিনিৰ লগতে মিলিব নোখোজে বা নোৱাৰে বা কিবা এটা তাৰ ভয় আছে, তেন্তে সি ভৱিষ্যতে সমাজৰ লগত কেনেকৈ মিলিব বা স্কুলত গৈ সি কি কৰিব, এইখিনিলৈ আমাৰ চিন্তা নোহোৱা নহয় হৈছিল। তাৰপিছত আমি বিভিন্নজনক সুধিছিলোঁ, বিভিন্ন অভিজ্ঞ মানুহৰ ওচৰত চাপিছিলোঁ, ডক্টৰকো সুধিছিলোঁ, তাৰ যিজন সৰুৰ পৰা দেখুৱাওঁ, আৰু সকলোৰে পৰা আমি কেইটামান কথা কমন পাইছিলোঁ, যে সেইকেইটা কথাই হৈছিল যে হয়তো সি প্ৰেগনেঞ্চি অৱস্থাত কিবা এটা ভয় খাইছিল, কিবা এটা এনেকুৱা ভয় সোমাইছিল। হয়, মানুহৰ জীৱনত হয় কেতিয়াবা কিছুমান বাকবিতণ্ডা, কিছুমান অশান্তি, কাজিয়া, চাগে আমাৰো হৈছিল, আমাৰ নোহোৱা নহয়। সকলো কথা মই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোখোজোঁ, কেৱল মই এটা হিণ্টছ দিব খুজিছোঁ যে সি নিশ্চয় তেনেকুৱা সময়ত, প্ৰেগনেঞ্চি সময়ত বা তাৰ পিছত জন্মৰ পিছতে হওক, সি তেনেকুৱা কিবা পৰিৱেশ, কিবা এটা আনকমফৰ্টেবল সি কিবা এটা ফিল কৰিছিল, যিটো বস্তু তাৰ ভিতৰত একদম বেয়াকৈ সোমাই গৈছিল। আৰু সেইটো কাৰণে সি অকল মোৰ ওচৰতহে সি প্ৰটেক্ট ফিল কৰিছিল, যাৰ কাৰণে সি নিজৰ ককা আইতাক, আনকি মোৰ মা, নিজৰ আইতাকৰ ওচৰত সি একেবাৰে সৰুতে গৈছিল, কিন্তু আপোনালোকে বিশ্বাস নকৰিব, প্ৰায় 1 বছৰ মানলৈ সি কাৰো ওচৰত যোৱা নাছিল। প্ৰায় 1 বছৰ বয়সলৈ সি কাৰো ওচৰত নাযায়, কাৰো ওচৰত নিমিলে, অকল কান্দি থাকে। তাৰপিছত মোৰ ষ্টাৰ্ট হৈছিল এটা নতুন জাৰ্ণি ক'ব গ'লে, কাৰণ মই তাক এইটো কাৰণে যুঁজিব লগা হৈছিল যে সি বেলেগৰ লগত মিলিবই লাগিব। গতিকে এই ক্ষেত্ৰত দেউতাক হ'ল প্ৰাইভেট কোম্পানীৰ চাকৰিয়াল, গতিকে তেওঁ সময় দিয়ে, কিন্তু তেওঁ এনেকুৱা নহয় যে তেওঁ দিবই পাৰিব। গতিকে এই ক্ষেত্ৰত মই সম্পূৰ্ণ নিজক বেছিকৈ সাজু কৰিছিলোঁ। বিভিন্ন ঘৰৰ কামৰ কথাটো নকলোৱেই যেনিবা, কাৰণ সকলোখিনি ময়েই অকলে কৰিছিলোঁ। ঘৰৰ কামৰ লগত তাক সম্পূৰ্ণৰূপে সময় দি, লগতে তাক যাতে মই আনৰ লগত মিলাব পাৰোঁ, এইখিনি ক্ষেত্ৰত মই বহুত বেছিকৈ লাগিব লগা হ'ল। আৰু যি কৰিব লাগে সেইবোৰ কৰিছিলোঁ, বিভিন্নজনক সুধি মেলি, আৰু তেনেকৈয়ে সি লাহে লাহে 1 বছৰমান হৈ যোৱাৰ পিছৰ পৰা, প্ৰায় 1.5 বছৰমানৰ পৰা, সেইখিনি সময়ৰ ভিতৰতে সি বহুত ভাল পোৱা হৈছিল মানুহৰ লগত, বেলেগৰ ওচৰতো যায়, বেলেগৰ লগতো খেলে, কিন্তু সি মোক বিচাৰিয়েই আছিল সদায়। সেইটো বস্তু এতিয়াও কিছু আছে, একেবাৰে নোহোৱা নহয়, এতিয়াও আছে। এতিয়া এনেকুৱা হয়, যদি আপোনালোকে তাক এদিনৰ কাৰণে লগ পায়, অলপ সময়ৰ কাৰণে, হয়তো আপোনালোকে কৈ দিব তাক উদণ্ড দুষ্ট প্ৰকৃতিৰ ল'ৰা বুলি এটা। হয়, কয়, আনকি পৰিয়ালৰ মানুহে বহুতে কয়, মই বহুত শুনিব লগা হৈছে তাৰ কাৰণে। কিন্তু সেইবোৰ একান্ত ব্যক্তিগত, সেইবোৰ কথা মই কাকো বুজাব নাযাওঁ। সেইবোৰ মাক হিচাপে বা এগৰাকী মাক হিচাপে নহয়, এজন মানুহ হিচাপে মই তাক মানুহৰ দৃষ্টিৰে চাওঁ, অকল মাক হিচাপে মই তাক নাচাওঁ। আৰু শিশু মনস্তত্বৰ বিষয়ে কিছু মই বুজিব চেষ্টা কৰোঁ। গতিকে সেই সকলোবোৰ দিশ চালি জাৰি চাই তাক মই সেই পদ্ধতিৰে নিবলৈ আগবাঢ়িছোঁ বা চেষ্টা কৰি আছোঁ। আৰু মই নিজে ক'ব খুজিছোঁ, আনকি যি অভিজ্ঞ লোক তেওঁলোকেও কৈছে, সি অত্যন্ত শান্ত প্ৰকৃতিৰ ডিচেণ্ট ল'ৰা, খুব ভাল ল'ৰা। যিটো তাৰ ভিতৰৰ কোৱালিটি, সেইটো হৈছে খুব এটা ডিচেণ্ট প্ৰকৃতিৰ ল'ৰা। কিন্তু এদিনীয়া মানুহে তাক নিশ্চয় দুষ্ট বুলিয়ে কৈ দিব। কিন্তু আমি পটকৈ তৎক্ষণাত বাচ্ছা এটা যদি দুষ্টামি কৰেও, আমি তাক দুষ্ট বুলি এটা নামাকৰণ কৰি দিব নালাগে। মই এইখিনি কথাই আজি ক'ব খুজিছোঁ। মোৰ দ্বাৰা যাতে আন যিসকল মাতৃও তেনেকুৱা এটা সমস্যাত ভুগি আছে, ধৰক আপোনালোকৰ ল'ৰা দুষ্ট কৰে মানুহৰ আগত,
ধৰক কিবা এটা পাৰ্টিত গৈছে, ক'ৰবাত গৈছে, তাক ধৰ ভালকৈ যেনেকৈ সি বহি থাকিবলৈ তেনেকৈ বহি থকা নাই, সি নিজৰ মতে অলপ চলিব খুজিছে, সি নিজে কিবা এটা কৰিব খুজিছে, ধৰক সি আন বাচ্ছাৰ লগতো খেলিছে কিন্তু তথাপি সি নিজৰ খুচিমতে অলপ খেলিব খুজিছে, ইটছ অ'কে, ইটছ ভেৰি নৰ্মেল, এইটো একো চিন্তাৰ কথা নহয়। সি তেনেকুৱাই বুলি আমি মানি ল'ব লাগিব আৰু সি তেনেকৈয়ে জীৱনত আগবাঢ়িব। নহয় যে সি আগ নাবাঢ়িব তেনেকুৱা নহয়। আমি তাক এতিয়াৰ পৰাই বহুত দৰকাৰতকৈ বেছি তাক আমি দাবী ধমকি দিব নালাগিব। আৰু তৎক্ষণাত বাচ্ছা এটাক দুষ্ট এনেকুৱা নকৰিবি, দুষ্ট কিয় এনেকুৱা কৰিছ, মই চকুৰ সন্মুখতেই তেনেকুৱা মানুহ পাইছোঁ, মানুহ নহয় মাতৃয়ে পাইছোঁ, যি নিজৰ সন্তান ডাঙৰ কৰিছে, দুষ্ট সন্তানেই ডাঙৰ কৰিছে আমাৰ চকুত। তেনেকুৱা মাকেও কৈছে, দুষ্ট এনেকুৱা নকৰিবি, দুষ্ট কিয় এনেকুৱা কৰিছ। এই কথাবোৰে সিহঁতৰ ব্ৰেইনত আঘাত কৰে। যদি দিনটোত এজন মানুহেও তাক তেনেকৈ কৈ থাকে দুষ্ট বুলি, তাৰ মন মগজুত এটা শব্দ সোমাই যায় যে মই দুষ্ট, মই কিবা এটা দুষ্টামি কৰিব লাগে। তাৰ মনত তেনেকুৱা এটা ভাৱ সোমাই যায় আৰু সেইটো সোমাই যদি গাঢ় হৈ যায়, তাক উলিওৱাটো বহুত কষ্ট হয় পিছত। গতিকে বেলেগৰ বাচ্ছাই হওক, আপোনাৰ কোনোবা আমাৰ চিনাকিয়েই হওক বা অচিনাকিয়েই হওক, শিশুৱতী দেখাৰ লগে লগে দুষ্টামি দেখিলে আমি তাক দুষ্ট বুলি ক'ব নালাগে কেতিয়াও। আমি চাব লাগে সি কি কৰিছে, মিছবিহেভ কৰিছে নেকি, কিবা এটা নকৰিবলগীয়া কাম সাংঘাতিক ধৰণৰ কৰিছে নেকি, তেতিয়া আমি তাক শাসন কৰিব লাগিব। কিন্তু তৎক্ষণাত আমি বাচ্ছা এটাক দুষ্ট বুলি কৈ দিব নালাগে। সেয়ে মই আজি এইখিনি আচলতে একদম মনৰ কথাখিনি এইখিনিয়ে ক'ব খুজিছোঁ যে আপোনালোক অকণমান শিশুৱে যেতিয়া দুষ্টামি কৰে অকণমান সংযম হ'ব লাগিব। ধৈৰ্যই হৈছে মেইন অস্ত্ৰ। ধৈৰ্যই হৈছে সকলো সমস্যাৰ প্ৰধান উপায়। ধৈৰ্য আমাক লাগিবই আৰু সেইখিনিৰ পিছতহে আমি সুস্থ মগজুৰে চিন্তা কৰিব পাৰিম। যদি আমি উত্তেজিত হওঁ, সমস্যা সন্মুখত দেখি যদি আমি উত্তেজিত হওঁ, আমি যদি চিঞৰ বাখৰ কৰোঁ, তেতিয়া আমি সমস্যাৰ সমাধান নাপাওঁ আৰু সেই সমস্যাৰ সমাধান কেতিয়াও সুফলদায়ক নহয়। গতিকে এইবোৰ কাৰণতে মই মোৰ ইউটিউব চেনেলত ভিডিঅ' যেনেকৈ দিব খোজোঁ বা দিব লাগে তেনেকৈ দিব পৰা নাই। কিন্তু আজি যিহেতু মই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, হয়তো আজিৰ পৰা অকণমান মই চেষ্টা কৰিম ভিডিঅ' দিবলৈ, হয়তো পাৰিমো, আপোনালোকে মোক বুজিব মই জানো। আৰু এইখিনি কথাই ক'ব লগা আছিল আজি। সময় সুবিধা আজি গোটেইখিনি মিলিল, ক'বও মন গ'ল, সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব আশা কৰিছোঁ, যিকণক আশীৰ্বাদ কৰিব, আমাক আশীৰ্বাদ কৰিব, যাতে আমি আগুৱাই যাব পাৰোঁ, সুস্থ সবলভাৱে তাক আমি ডাঙৰ দীঘল কৰিব পাৰোঁ। আৰু যদি ভিডিঅ'টি অকণমান হ'লেও আপোনালোকে ভাল পালে বা কিবা প্ৰয়োজনীয় কথা আছে বুলি ভাবিলে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব, মোৰ ভাল লাগিব। তেন্তে আজি আহিছোঁ আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।